Dance with me. Back and forth. Move my body back and forth. Move my body back and forth. Move my body back and forth. Hello everyone, hi, welcome to my channel. So মোৰ চেনেলৰ এইটো ফাৰ্ষ্ট ব্লগ হ'বলৈ গৈ আছে। মই মানুহটো অলপ মানে ইন্ট্ৰভাৰ্ট টাইপ, চ' মানে মই অলপ প্ৰাইভেটকৈ থাকোঁ মানে, ত' মই क्या जोक मारा भाई ইমান বিশেষ ভাল নাপাওঁ যে এনেকৈ পাৰ্চনেল লাইফটো তেনেকৈ মানে ব্লগত তেনেকৈ শ্ব'কেছ কৰা বা পাব্লিক কৰা। চ' তেনেকৈ এইবোৰ ৰিজনছতে দিয়া হোৱা নাই, বাট তাৰ মাজতো মই ট্ৰাই কৰিছিলোঁ মাজতে ব্লগ দিবলৈ, বহুতবাৰ এনেকৈ বনাই মেলি মই কৰিছিলোঁ টাইপ, বাট আপলোড কৰিব পৰা যোগ্যই হৈ নুঠিলে। মোৰ ফ্ৰেণ্ডছ আছে বহুত, সিহঁতে ব্লগ বনাই থাকে, সিহঁতে আল্টিমেট ব্লগাৰ, ব্লগ বনাই বনাই দি থাকে বহুত। আৰু जनता को आप मूर्ख समझना बंद कर दीजिए। সিহঁতৰ ব্লগ চাই চাই মই প্ৰায় মটিভেট হৈ গৈছোঁ যে আজি ব্লগ দিমে, থিৰাং কৰিছোঁ মানে আজি যিয়ে হওক ব্লগ দিমে মানে। আৰু সিহঁতে মোক প্ৰায় কৈ থাকে ব্লগ শ্লগ দিবলৈ, ত' মই তেনেকৈ ভাবি ভাবি এতিয়া বুজি উঠিছোঁ যে থাকে জীৱনত সমস্যা বহুত, কিন্তু তাৰ মাজতো ভাল লগা কিছু মুহূৰ্ত থাকে য'ত আমি অকণমান আনন্দ কৰোঁ। हाय हाय इतना सुकून। ভাল লগা মুহূৰ্তবোৰকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি আজি আগবাঢ়ি আহিছোঁ। আই হোপ আপোনালোকে ভাল পাব চাই ব্লগটো। সেয়াই আৰু বাকী সাংঘাতিক ব্যস্ত দিন আজি এটা, আৰু এই দিনটোত মই ক'ত যাওঁ, কি কৰোঁ, কেনেকৈ পাৰ কৰোঁ গোটেই দিনটো, তাকে আপোনালোকৰ লগত দেখাম বুলি আজি থিৰাং কৰিছোঁ আৰু আগবাঢ়ি আহিছোঁ। Much later. চ' আজি ব্লগটো ইন্ট্ৰতে মই কৈছিলোঁ যে সাংঘাতিক এটা ব্যস্ত দিন মোৰ কাৰণে। চ' এই ব্যস্ত দিনটো মোৰ কটাম মই গুৱাহাটীত। চ' আজি মই গৈ আছোঁ গুৱাহাটীলৈ। চ' মই গুৱাহাটীত কি কৰোঁ, কেনেকৈ পাৰ কৰোঁ দিনটো, তাকে দেখাম আপোনালোকক এই ব্লগটোত। আজি বলক মোৰ সৈতে গুৱাহাটীমুখী যাত্ৰাত চাই থাকক। আৰু এয়া হৈছে গুৱাহাটীত প্ৰৱেশ কৰাৰ আগত খানাপাৰাৰ কিছু দৃশ্য, য'ত বাছবোৰ ৰখি আছে আৰু বিভিন্ন মানুহৰ সমাগম। মই এতিয়া খানাপাৰা পাইছোঁহি, কিন্তু মই যাব লাগিব জু-ৰোডলৈ। ত' জু-ৰোডত যোৱাৰ আগত ইনষ্টাত ৰিল এটা দেখিছোঁ ইনষ্টাগ্ৰামত যে খানাপাৰাত তোমাৰ বুক ফেয়াৰ এটা হৈ আছে। চ' সেই বুক ফেয়াৰত যাওঁ, কিতাপ চাওঁ, অলপ বুকছ এক্সপ্ল'ৰ কৰোঁ, আৰু আপোনালোককো দেখাম কি কি বুকছ আছে তাত। সেয়াই আৰু বাকী আৰু বুকছ বুলি কওঁতে কিন্তু একাডেমিক বুকছ নহয় দেই, এইবোৰ নন একাডেমিক লাইক নভেল, পইট্ৰি, সেইবোৰে দেখাম আপোনালোকক। আৰু এই বুক ফেয়াৰটো হৈ আছে হোটেল ভিভান্তা তাজৰ অপ'জিটত থকা দুৰ্গা মন্দিৰৰ চৌহদত। আহকচোন যাওঁ ভিতৰলৈ, চাওঁগৈ কি আছে। আৰু ইয়াৰ ভিতৰত প্ৰৱেশ কৰিয়ে দেখিলোঁ যে বিভিন্ন ধৰণৰ কিতাপে উপচি আছে চাৰিওফালে, য'ত ফিকশ্যন, নন ফিকশ্যন, পইট্ৰি, ইভেন কিডছৰো বুকছ আছিলে। তাকে বুকছবোৰ চাইছোঁ, এক্সপ্ল'ৰ কৰিছোঁ, আৰু দুখনমান কিনিছোঁ। ইহঁতে হেভি ডিছকাউণ্ট দি আছিলে বুকছবোৰৰ ওপৰত, কিন্তু মই বেছি পাৰচেছ কৰিব নোৱাৰিলোঁ, কাৰণ এইবোৰ কিনিলে গোটেই গুৱাহাটী দাঙি লৈ ফুৰিব লাগিব, যিটো একেবাৰে মোৰ বাবে সম্ভৱৰ কথা নহয়। আৰু শেষত এয়া কিছুমান বুক মাৰ্ক ষ্টিকাৰ, সেয়াই। আৰু বুক ফেয়াৰৰ পৰা ওলাই আহি মই ৰাস্তাতে অকণমানি কিউট কিউট পোৱালিকেইটা দেখিলোঁ, কিমান যে মৰম লগা আছিল। মই এতিয়া এটা কথা লক্ষ্য কৰিছোঁ যে লাহে লাহে বতৰটো ডাৱৰীয়া কৰি আহি আছে, একদম ক'লা হৈ আহিছে, ক'লা মেঘে চানি ধৰিছে। নাজানো যদি বৰষুণ দিয়ে মই তিতি বুৰি যাম, কাৰণ মোৰ তাত না ছাতি আছে নে কিবা একো ইকুইপমেণ্ট নাই, মই ভিজি যাম। বাৰু চাওঁ কি হয়, দেখাম আপোনালোকক। আজি যদি তিতি বুৰিও যাওঁ দেখাম, কাৰণ আজি মই কৈছোঁ ন ব্লগটো বনাম বুলি, তো বনাম, কমপ্লিটো কৰি মই আপলোডো কৰিম। मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को ফিউ মিনিটছ মই এনেকৈ চিটি বাছত উঠি চাল দি গৈ আছোঁ। এয়া হৈছে জনতা ভৱন, য'ত মন্ত্ৰী MLA সকলোৰে বাসস্থান। আৰু এয়া হৈছে অসম সাহিত্য সভা, য'ত আমি নিৰ্বাচন কৰি পঠোৱা মন্ত্ৰীগণে গৱেষণা কৰি অসম চলোৱা পৰিকল্পনা। মই এতিয়া গণেশগুৰি পালোহি। কি কৰিম এতিয়া, বৈদ্য ভোক লাগিছে। প্ৰথম কিবা এটা খাই লওঁ, খাই মানে পেট পূজাটো কৰিলোঁ আগত, পিছত দেখা যাব।
তো মই এতিয়া গণেশগুৰিত আছোঁ। মই কৈছিলোঁ যে ভোক লাগিছে কিবা খাই আছোঁ। খাই থকা মাজতে এজন চেৰাপুলি আহিছে, চেৰাপুলিয়াক দেখাওঁ। এইজন সেই চেৰাপুলি এজন। এইটো মোৰ ব্লগত ওলাই চবেই, মোৰ ফাৰ্ষ্ট ব্লগ। কিবা কওঁ ন? ই বহুত ডাঙৰ ইয়াৰ ইউটিউব চেনেল এটা আছে, তাত সি ব্লগ দি থাকে আৰু ইউটিউবো বনাই থাকে। ইয়াক কণ্টেক্ট কৰিব পাৰে। ই কাষ্ট কৰিব, আপুনি যদি ইয়াক কণ্টেক্ট কৰে, চিনেমাত মোকো ৰ'ল দিম বুলি কৈছে, আপোনালোককো দিব। হেৰি কি বুলি কয়, কণ্টেক্ট কৰিব। सालों अभी भी वक्त है, हाथ पैर जोड़ दो मेरे आगे, हाथ पैर जोड़ दो, नहीं तो इतनी बेइज्जती करूंगा तुम लोगों की, इतनी बेइज्जती करूंगा कि तुम्हें सारा जूती আৰু মই নিজে শুকোৱা নিচিনা খাই আছো, কাৰণ ফুড ইজ লাইফ, খুৱাই দিব। राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो। 346 minutes later. আৰু এয়া গণেশগুৰি চব্জি মাৰ্কেট হয়, ফ্ৰেছ চব্জি। আই থিংক ইয়াৰ এইবোৰ লোকেলো হয় আৰু কিছুমান শ্বিলঙৰ পৰাও আহে, পাহাৰৰ সিফালৰ পৰা। মই অলপ আগত কৈছিলোঁ যে বতৰটো বহুত ডাৱৰীয়া, একদম বৰষুণ হৈছে। এতিয়া বতৰটো একদম ৰ'দ দি গৰম উঠি গৈছে। এয়াই মানে বতৰেও ধেমালি কৰে, জীৱনেতো ধেমালি কৰিয়ে আছে, বতৰেও কৰা হৈছে ধেমালি। এইটো চেৰাবলীয়া, আমি একেলগে এইচ কৰিছিলোঁ। এটা বহুত ভাল বন্ধু। ঐ কিবা এটা ক, গাৰ্লফ্ৰেণ্ডজনী নামে কৈ দে। Much later. এণ্ড দিছ ইজ ফিজিক্সৱালা, যাৰ স্বত্বাধিকাৰী হৈছে মিষ্টাৰ আলক পাণ্ডে। ইট বিলংছ টু হিম। এয়া নাজানো কি প্ৰগ্ৰাম হৈ আছে, এনেই গ'লোঁ চালোঁ, মাথা মুণ্ড একো বুজি নাপালোঁ। हमारे यहाँ ऐसा ही होता है। আৰু আপোনালোকে ভাবিছে চাগে ন মই কি অকলে ব্লগ বনাই আছোঁ, কিন্তু নহয়, মোক কেমেৰাৰ পিছতো মানুহ আছে, কিন্তু সিহঁতে নোলায়। এতিয়া একেবাৰে আবেলি হ'ব হ'লহি। মাজতে মই কিবা খাই আছিলোঁ, তাৰপৰা গায়ব হৈ গ'লোঁ, দুপৰীয়া ৰ'দ দি আছিলে। তো এতিয়া একেবাৰে আহিছোঁ, আবেলি হৈ গৈছে, একদম সন্ধিয়া। তাৰ মাজতে অলপ কাম কৰিলোঁ কিবা কিবি, কিন্তু এই কামটো কি হ'ল পিছত কেতিয়াবা কম, আজি নকওঁ। বেলেগ এটা জেগাত গৈছোঁ, সেইটো পিছত কম। বাকী এতিয়া সন্ধিয়া হৈ গ'ল, আবেলিয়ে হ'ল আহি। এতিয়া আকৌ ভোক লাগিছে, তো কিবা খাম, খাই মেলি ঘৰলৈ যাম বুলি ভাবিছোঁ আৰু। ব'লক। ये टेस्टी मोमो देख के मुंह में पानी आ गया था, लेकिन खाने के बाद नाक से पानी बह गया। ৰাতিৰ মহানগৰীখনৰ এয়া কিছু দৃশ্য। আজি ব্লগটো মই এতিয়া ইয়াতে সামৰিম আৰু আপোনালোকক কৈছিলোঁ যে দিনটো গোটেই গুৱাহাটীত কি কৰোঁ দেখাম বুলি। গোটেই দেখাব নোৱাৰিলোঁ, বাট যিমানখিনি পাৰিছোঁ সিমানখিনি দেখাইছোঁৱে। আৰু বাকী সেয়াই আৰু, সাংঘাতিক ইমান একো নাজানো, একেবাৰে নতুন মই। যিমান পাৰোঁ চেষ্টা কৰিছোঁ বনাই আপোনালোকক দেখাবলৈ। আই হোপ আপোনালোকে চাই ভাল পাব। ভাল পাই যদি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব টু মাই চেনেল। আজিলৈ ইমানতে আহিছোঁ, নেক্সট আৰু এটা ব্লগত লগ পাওঁ। আনটিল দেন বাই বাই, চি ইউ। পিছত গাইজ মই ৰেপিড' বুক কৰি ঘৰলৈ উভতি আহিলোঁ।